फकिराग्रामाव मिरु आमसु एबा दुलाराय आसाम माइनरिटि स्टुडेन्टस इउनियननि समायखिरा लानाय हाबाफारिखौ सानसेनि हाबाफारिजों बानजायदों। क'क्राझार जिल्लानि सिङाव थानाय फकिराग्रामाव दिनै फकिराग्राम आन्चलिक आमसुनि बानजायनायजों जानाय समायखिरा लानाय सानसेनि हाबाफारियाव गिबि हाबाफारि बायदि फुंबिलि समाव फिरफिला बिरहोयो आरो बेनि उनाव मुंख्लंफोरनि गोसोखांथियाव बिबार बावजेनो। फकिराग्राम कलेजनि नब्लाङाव जानाय मिरु आमसुनि समायखिरा लानाय हाबाफारियाव गासै गोजाम गोदान बिबानगिरिफोरा बाहागो लायो आरो लोगोसेनो बे हाबाफारियाव क'क्राझार जिल्ला आमसुनि दैदेनगिरि मावथि सोद्रोमाफोरजों लोगोसे गोबां मानगोनां सुबुङा नुजाथियो। आमसुर 16 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন শোণিতপুৰ জিলাৰ আমতলাত এটা বৰ্ণাঢ্য 3 দিনীয়া কাৰ্যসূচীয়ে সফল সমাপ্তি ঘটে আৰু সেই নৱনিৰ্বাচিত সমিতিখন আজি গোসাইগাঁও ফকিৰাগামৰ সমূহীয়া প্ৰেক্ষাগৃহত আজি শপত গ্ৰহণ হ'ব। শপত গ্ৰহণৰ লগত আমি সংগতি ৰাখি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছোঁ। ইতিমধ্যে আমাৰ চাফাই অভিযান সমাপ্ত হৈছে, পতাকা উত্তোলন সমাপ্ত হৈছে, শ্বহীদ তৰ্পণ সমাপ্ত হৈছে। ইয়াৰ পিছতো এটা সাংস্কৃতিক সমাৰোহ হ'ব। তাৰপিছত আমচু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সন্মানীয় সভাপতিসকল আহিব আৰু সভাপতিসকলৰ উপস্থিতিত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনে শপত ল'ব। আজি এই শপতৰ জৰিয়তে সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব। ইতিমধ্যে অসমৰ সংখ্যালঘু জনতাই বিভিন্ন ধৰণে আমাক এটা প্ৰশ্ন কৰিব লৈছে, অসমৰ সংখ্যালঘু জনতা ক'ৰবাত বৰ্জিত হৈছে নেকি, ক'ৰবাত কণ্ঠহীন হৈছে নেকি? আমি আজি কণ্ঠহীন যেন হোৱা নাই, ক'তো যে বৰ্জিত হোৱা নাই। আজি এই শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে আমি স্পষ্ট কৰিব বিচাৰিছোঁ, যিহেতুকে গণতান্ত্ৰিক দেশ ভাৰতৰ যিটো গণতান্ত্ৰিক যিটো চৰিত্ৰ, এই চৰিত্ৰ কোনো কাৰণে কেতিয়াও আমি শেষ হ'ব নিদিওঁ। ই নিশ্চয় আমি লগত লৈ চলিব লাগিব। এটা দায়িত্বশীল ছাত্ৰ সংগঠন আছে আমাৰ যিখিনি দায়িত্ব, এই দায়িত্ব আমি নিশ্চয় পালন কৰি যাম। आपसू जिंदाबाद, आपसू जिंदाबाद, आपसू लॉन्ग लिव, आपसू लॉन्ग लिव। লগতে আমাৰ এই সকলোখন পতাকা উত্তোলন কৰা সন্মানীয় উত্তোলককো মই পতাকাতলিত উপস্থিত জিলাৰ কাশিপালি